নমস্কাৰ মই অংকিতা কলিতাই আপোনালোক সকলোকে একে ক্ৰিয়েচনছত পুনৰবাৰ স্বাগতম জনাইছো আজি আপোনালোকলৈ আন এটি নতুন আৰু খুবেই টেষ্টি ৰেচিপি লৈ আহিছো আজি আপোনালোকলৈ কৰ্দৈ টেঙাৰ জ্বলা মিঠা সোৱাদ ভৰা ৰেচিপি এটা লৈ আনিছো হেয়া হৈছে কৰ্দৈ টেঙাৰ টক বা চাটনি বুলিও ক'ব পাৰে এয়া খাবলৈ খুবেই টেষ্টি হয় কৰ্দৈ টেঙাৰ টক বনাইছিলো বাবে ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালো আমি প্ৰায় এনেকৈ বনাই খাওঁ আশা কৰিছো আপোনালোকে আজিৰ এই ৰেচিপিটো ভাল পাব কেনেকুৱা পাই মোক নিশ্চয় জনাব আৰু এনেকৈ বনাই আপুনিও এবাৰ ট্ৰাই কৰি চাব গতিকে আহকচোন আজিৰ এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো প্ৰথমতে মই কৰ্দৈ টেঙাখিনি ৰেডি কৰি লৈছো ইয়াত 4টা কৰ্দৈ টেঙা লৈছো আৰু টেঙা মিঠা সোৱাদৰ হয় ভিডিঅ'ত দেখুৱাৰ দৰে কৰ্দৈ কেইটা মই সৰু সৰু টুকুৰাকৈ কাটি লৈছো কৰ্দৈৰ পৰিমাণটো আপুনি প্ৰয়োজন অনুসৰি ল'ব পাৰে আৰু বনোৱাৰ পিছত পৰিমাণটো অকমান কমি যায় সেই হিচাপত আপুনি লৈ ল'ব এতিয়া গৰম কেৰাহী এটাত মিঠাতেল অকমান দি দিছো জোখ অনুপাতে আপুনি তেলৰ পৰিমাণটো দিব পাৰে আৰু মই ডাঙৰ চামুচেৰে 2 চামুচ মানৰ জোখত দিছো মিডিয়াম জুইত ৰাখি তেলখিনি এতিয়া গৰম হ'বলৈ দিম তেলখিনি গৰম হৈ গৈছে এতিয়া ফুৰণৰ বাবে মই দিছো অলপ পাঁচফুৰণ আৰু অলপ বগা সৰিয়হ দি দিছো সৰু চামুচেৰে 1 চামুচকৈ দিছো আৰু ইয়াৰ লগতে ফুৰণত দিবলৈ লৈছো এটা শুকান জলকীয়া 3টা কেঁচা জলকীয়া আৰু 2টা ইলাচি তেতিয়া সোৱাদটো বহুত ভাল হ'ব আৰু যেহেতুকে জ্বলা মিঠা সোৱাদৰ বনাম সেইকাৰণে কেঁচা জলকীয়া 3টা দিছো আপুনি সোৱাদ অনুসৰি জলকীয়াৰ পৰিমাণটো দিব পাৰে কম জুইত ৰাখি এইখিনি অলপ ভাজি লৈছো তাৰ পিছত ইয়াত আমি সৰুকৈ কাটি লোৱা কৰ্দৈ টেঙাখিনিও দি দিব লাগিব কৰ্দৈ টেঙাখিনিও কেৰাহীত দি দিলো এইখিনি এতিয়া অলপ সময় ভাজি লম লো টু মিডিয়াম ফ্লেমত ৰাখি ভাজি ল'ব ইয়াত এতিয়া নিমখ 1 চামুচ দিছো সোৱাদ অনুসৰি নিমখৰ পৰিমাণটো আপুনি দি দিব আৰু দিছো আধা চামুচ হালধি গুড়ি নিমখ আৰু হালধি গুড়ি দি পেলাইও ভালকৈ লৰাই দিছো এইখিনি এতিয়া লো টু মিডিয়াম জুইত ৰাখি অলপ সময় ভাজি লম আৰু কৰ্দৈখিনি সিজিবলৈ মই ঢাকনিখনেৰে ঢাকি দিম 4 মিনিট মান পিছত এয়া চাওক কৰ্দৈৰ পৰা বহুখিনি পানী ওলাইছে আকৌ এবাৰ লৰাই দিছো মাজে সময়ে লৰাই দিব নহলে কেৰাহীৰ তলিত লাগি যাব পাৰে এতিয়া ইয়াত মই এখিলা তেজপাত দিম তেজপাত খিলা ফুৰণত দিবলৈ পাহৰি থাকিলো সেইকাৰণে এতিয়া দি দিছো ইলাচি আৰু তেজপাত ফ্লেভাৰৰ বাবে দিয়া হৈছে আৰু অলপ জালুক গুড়িও দি দিছো কৰ্দৈখিনি আৰু অলপ সিজিবলৈ অলপ সময় ঢাকি থৈ দিম আৰু জুইটো মিডিয়ামতে ৰাখিব কৰ্দৈখিনি প্ৰায় সিজি গৈছে আৰু পানীখিনিও শুকাইছে এতিয়া ইয়াত আমি দিব লাগিব গুড় আজি কৰ্দৈ টক মই গুড় দি বনাম আপুনি বিচাৰিলে গুড়ৰ সলনি চেনিও দিব পাৰে গুড়ৰ পৰিমাণটো মই 1 কাপতকৈ অলপ কমকৈ লৈছো আপুনি সোৱাদ অনুসৰি গুড়ৰ পৰিমাণটো দিব পাৰে গুড়খিনি মিহিকৈ কাটি লৈছো তেতিয়া সোনকালে গলিব এইখিনি ভালদৰে মিহলি কৰি লৈছো আৰু গুড়খিনি গলি যোৱালৈকে হ'বলৈ দিম ইয়াত আমি পানী ব্যৱহাৰ নকৰো কাৰণ গুড় দিয়াৰ লগে লগে আৰু অকমান পানী ওলাইছে আপুনি নিশ্চয় দেখিবলৈ পাইছে কৰ্দৈৰ পৰাও পানী ওলাই আৰু গুড় দিয়াৰ লগে লগে গুড়খিনি যেতিয়া গলিবলৈ ধৰিছে অকমান পানী ওলাইছে এইখিনি এতিয়া উতল অহালৈকে ঢাকি দিম আৰু অলপ সময় সিজিবলৈ থৈ দিম এয়া চাওক ধুনীয়াকৈ উতল আহিছে আৰু বহুখিনি পানী ওলাইছে ইয়াত মই অলপো পানী ব্যৱহাৰ কৰা নাই কিন্তু কৰ্দৈ আৰু গুড়ৰ পৰা এইখিনি পানী ওলাইছে এতিয়া পানীখিনি আৰু অলপ শুকাবলৈ দিম আৰু অলপ গাঢ় হ'লে খাই বেছি ভাল লাগিব কিন্তু যদি আপুনি এনেকুৱা জোল কৰিব বিচাৰে এনেকৈও খাব পাৰে কৰ্দৈ টেঙাৰ এই জ্বলা মিঠা সোৱাদৰ টক গৰম গৰম ভাতৰ লগত ৰুটি পুৰি আদিৰ লগত খাই খুবেই ভাল লাগে আপুনিও এনেকৈ এবাৰ ট্ৰাই কৰি চাব পাৰে নিশ্চয় বহুত ভাল পাব আৰু কেনেকুৱা পাই মোক জনাবলৈ নাপাহৰিব
কৰ্দৈ টেঙাৰ টক ৰেডি হৈ গৈছে গেছটো মই অফ কৰি দিছোঁ আৰু এয়া চাওক বহুখিনি গাঢ় হৈছে গতিকে এতিয়া টেষ্টি জ্বলা মিঠা সোৱাদৰ কৰ্দৈৰ টক পৰিবেশন কৰিবলৈ ৰেডি হৈ গ'ল এতিয়া যিহেতুকে কৰ্দৈৰ বতৰ এনেকৈ আপুনিও বনাওক খাওক সকলোকে খুৱাওক আৰু এনজয় কৰক কেনেকুৱা পালে আজিৰ এই ৰেচিপিটো কমেন্ট কৰি নিশ্চয় জনাব আশা কৰিছোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ সোনকালে পুনৰ লগ পাম তেতিয়ালৈকে সুস্থ থাকক সুখত থাকক বাই বাই আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব সকলোলৈকে শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ৰেচিপিৰ বাবে AK ক্ৰিয়েচন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ